Hi everyone, কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু বহুত দিন ধৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ ৰিজনটো হৈছে বহুত দুখৰ কথা বাৰু পিছতকৈ জনাম বাৰু সো আজি আমি ৰিডিঙত চাম যিহেতু আহি আছে ফুল মুন পূৰ্ণিমাত আপোনালোকৰ কি এনেকুৱা মেছেজ দিব বিচাৰিছে কি মানে আপোনালোকৰ চেঞ্জ হ'ব ডিভাইনৰ কি মেছেজ আছে কি চেঞ্জ হ'ব আৰু বৰ্তমান মেছেজৰ ওপৰত অকণমান ৰিডিং কৰিম অভাৰঅল ৰিডিং কৰি চাম যে পূৰ্ণিমাত কি চেঞ্জ হ'ব বা কি গাইডেঞ্চ আছে কি মেছেজ আছে ঠিক আছে তো লেটছ ষ্টাৰ্ট আশা কৰিছোঁ সকলোৱে ধুনীয়াকৈ লাষ্টলৈকে ভিডিঅ'টো চাব কিবা এটা আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা এই ৰিডিংটোৰ পৰা ভাল মেছেজ এটা লৈ আপোনালোকে এপ্লাই কৰিব নিজৰ লাইফত আৰ্চেঞ্জেল মাইকেলছ ডিভাইন holy angels right answer right guidance so more viewers of it so first এখন কার্ড উলাইছো to bottom of the card is the Hierophant, right? The Hierophant bottom of the card is. To my second card ulaiso ekhon ke apnalok my card dekhai disu. Wow, first card is the Sun card, right? The first card is the Sun. ठीक है second card is the Five of Swords, ठीक है and third card is the Hermit. This is third card, okay? And fourth card is the Seven of Cups, and the Queen of Pentacles, right? This is fourth, fifth card, Queen of Pentacles, and sixth card the Justice. Wow, awesome! Like card की special card है, right? ना मैं देखिए कि बात है ভাল লাগিছে যে মই ৰিডিংটো ইমান ধুনীয়া এটা মানে ৰিডিং কৰিব গৈ আছো আৰু পুৰা ডিভাইন কানেক্টেড ৰিডিং হয় গাইস সো মই কিমান এক্সাইটেড হৈছো ৰিডিংটো কৰিব কাৰণ কি কাৰ্ডে ইমান স্পেশাল কাৰ্ড আহিছে বটম অফ দ্য কাৰ্ড আহিছে দ্য হেৰোফেন্ট কাৰ্ড ৰাইট দ্য হেৰোফেন্ট কাৰ্ডখনে কি বুজায় ইমান ধুনীয়া এটা স্পিৰিচুৱেলিটি গাইডেন্স কাৰ্ড ৰাইট হয় ন সো ইনভোক কৰিছিলো ডিভাইনৰ সাথে ধুনীয়াকৈ এটা ফুল মুনৰ মেছেজ আপোনালোকৰ ওচৰত ফৰৱাৰ্ড কৰে সো আজি স্পেচিয়েল আৰু বিশেষকৈ আজি মেজৰ আৰ্কানা কাৰ্ড বেছিকৈ আহিছে মেজৰ আৰ্কানা কাৰ্ড আহিছে তিনিখন ৰাইট তিনিখন কাৰ্ড মই মানে ছখন কাৰ্ড ওলাইছো তাৰ ভিতৰত তিনিখন কাৰ্ডে মেজৰ আৰ্কানা কাৰ্ড আহিছে সো কিমান স্পেচিয়েল কাৰ্ড আহিছে ৰাইট মেজৰ আৰ্কানা কাৰ্ড দা সান আহিছে দা হাৰ্মিট আহিছে and justice আহিছে মেজৰ আৰ্কানা কাৰ্ড তিনিখন আহিছে বাকি তিনিখন মাইনৰ কাৰ্ড আহিছে আৰু বটম অফ দ্য কাৰ্ডখনে আহিছে মেজৰ আৰ্কানা কাৰ্ড দ্য হেৰোফেন্ট তো মানে আপোনালোকক মই এইখিনি জনাই দিওঁ ৰিডিংটোৰ আগত যে যেতিয়া টেৰট কাৰ্ড ৰিডিং কৰা যায় যিটো বটম অফ দ্য কাৰ্ড হয় বটম অফ দ্য কাৰ্ড মিন্স কি কাৰ্ডৰ ভিতৰত যিখন আপোনাৰ কাৰ্ড একদম লাষ্টৰ কাৰ্ডখন আহে ঠিক আছে সেইখনে কাৰ্ড হৈছে স্পেচিয়েল কাৰ্ড এই হোল ওভাৰ ৰিডিংটোৰ ভিতৰত সেইখন কাৰ্ডে হৈছে মেইন কাৰ্ড তাতে এনচাৰটো সোমাই থাকে বাট ডিটেইলছত এক্সপ্লেইন কৰিবৰ কাৰণে আমাক আৰু কাৰ্ডৰ প্ৰয়োজন হয় ঠিক আছে বাট মই যিমান পাৰোঁ কম কাৰ্ডত ৰিডিং কৰি বেছি ভাল পাওঁ ঠিক আছে সো দ্য সান কাৰ্ড সূৰ্যকাৰ কাৰক হয় আত্মাৰ কাৰক আপোনালোকৰ বহুতৰে এই পূৰ্ণিমাৰ পিছত নতুন বিগিনিংছ হ'বলৈ গৈ আছে আত্মাৰ শুদ্ধিকৰণ হ'বলৈ গৈ আছে গাইজ আত্মাৰ শুদ্ধিকৰণ হ'ব আত্মাৰ শুদ্ধিকৰণ কেনেকৈ হ'ব আপোনালোকে হয়তো নতুন হয়তো স্পিৰিচুৱেলিটিত আপোনালোকে গৈ আছে আৰু আপোনালোকে আগুৱাই যাব ঠিক আছে লাইফটো আপোনালোকৰ ব্ৰাইটনেছ মই দেখি আছোঁ আপোনালোকৰ ফুল মুনৰ পিছত যদি আপোনালোকে আধ্যাত্মিক ফালে গৈ আছে তেনেহ'লে আৰু আগবাঢ়িব আৰু আপোনালোকৰ আত্মাৰ শুদ্ধিকৰণ হ'বলৈ গৈ আছে আৰু বিশেষকৈ এটা মই ভাল এটা মেছেজ দেখি আছোঁ গভৰ্ণমেণ্ট জব চৰকাৰী চাকৰি বহুতসকলে চাগে এপ্লাই কৰি থৈছে বা আপোনালোকৰ এক্সাম আহি আছে এই দুটা মাহৰ ভিতৰত ৰাইট তো আপোনালোকৰ এক্সামত বহুতসকলক মই এনেকুৱা দেখিছোঁ যে আপোনালোকে প্ৰিপাৰেশ্যন বহুত কৰিছে ৰাইট প্ৰিপাৰেশ্যন বহুত কৰিছে যে আপোনালোকে
মই এইটো এক্সামত সকলোকে মানে এটা নাম্বাৰত আহিব লাগিব ৰাইট তো আপোনালোকে বহুত পঢ়িছেও কিন্তু আৰু নলেজ বহুত গোটাইছে গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত কিন্তু কিন্তু আপোনালোকে বহুত কি বিচাৰি আছে মানি ৰিলেটেডো অকণমান আপোনালোকৰ ইছ্যু হৈ আছে মই ইয়াতে বহুত অকল ভিউৱাৰ্ছ আছে চ' ইয়াতে অকল এজন দুজনৰে মেছেজ নাই অহা বহুত সংখ্যক লোকৰ মেছেজ আহিছে কিছু সংখ্যক লোকে গভৰ্ণমেণ্ট জব বিচাৰি আছে ৰাইট কিছু সংখ্যক লোকৰ মানি ব্লকেজেছ হৈ আছে মানি ক'ৰবাত ফচি আছে মানি নাই পোৱা বা কামৰ ক্ষেত্ৰতো বহুত কাম কৰে বাট সেইটো হিচাপে এতিয়ালৈকে চেলাৰী নাই পোৱা ঠিক তেনেকুৱাও মানি ৰিলেটেডো বহুত মই ইয়াতে দেখিছোঁ জাষ্টিছ এনাৰ্জি আহিছে জাষ্টিছ ৰাইট বহুতে ইয়াতে জাষ্টিছ বিচাৰি আছে কিবাহৰ পৰা जो মানে পোৱা নাই এতিয়ালৈকে আৰু হয়তো ইয়াতে বহুত মেছেজ আহি আছে ন মই কোনটো কওঁ কোনটো নকওঁ এনেকুৱা লাগি গৈছে ঠিক আছে চ' গভৰ্ণমেণ্ট জবৰ কথা ক'লোৱে আপোনালোকৰ মই বহুতৰে ইয়াতে গভৰ্ণমেণ্ট জব দেখি আছোঁ চ' আপোনালোকে যদি ধুনীয়াকৈ পঢ়ি আছে একদম ফ'কাছ কৰক কাৰণ ইয়াতে আপোনালোকৰ চেলেঞ্জো মই দেখিছোঁ যেতিয়া চেলেঞ্জ আহে লাইফত সদায় চেলেঞ্জৰ আগবাঢ়িব লাগিব চ' চেলেঞ্জ একচেপ্ট কৰক বাট আপোনালোকে চাইলেণ্ট হ'ব লাগিব ঠিক আছে চাইলেণ্ট আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ চেলেঞ্জ আপোনালোকৰ লাইফত আহিছে বাট আপোনালোকে সেই চেলেঞ্জটো একচেপ্ট কৰক আৰু আগবাঢ়ক ৰাইট আৰু কিছু সংখ্যক লোকৰ কাৰণে মেছেজ আহিছে যে আপোনালোকক মেডিটেশ্যন কৰিবলৈ বহুত জৰুৰী হয় ঠিক আছে মেডিটেশ্যন ইজ দ্য ইম্পৰ্টেণ্ট আৰু মই বহুত সংখ্যক এনেকুৱা দেখি আছোঁ যে বহুতে বহুত জব বিচাৰি আছে জব বিচাৰি মানে ইলিউজন হৈ গৈছে ৰাইট ছেভেন অফ কাপছ বাট আপোনালোকৰ ওচৰত এনেকুৱা অপৰচুনিটি আহিও আছে নহা নহয় যে অমুকৰ পৰা জব আহিছে অমুকৰ পৰা কিবা আহিছে ৰাইট আপোনালোকে জব যেনেকৈ বিচাৰি আছে পায়ো আছে অপৰচুনিটি আহি আছে বাট আপোনালোকে এতিয়ালৈকে বুজিব পৰা নাই যে মই কোনটো লওঁ কোনটো মই এৰি দিওঁ ঠিক আছে তেনেকুৱা হৈ আছে আৰু মই এনেকুৱা দেখিছোঁ বহুত সংখ্যক লোকৰ যিসকলে ইয়াতে পঢ়ি আছে উকিল এডভকেট হ'ব কাৰণে ৰাইট ভাল দেখিছোঁ মই আপোনালোকে ধুনীয়াকৈ পঢ়ক নলেজ লওক আৰু আগবাঢ়ি যাওক আৰু কি চেঞ্জ হ'ব কি মেছেজ দিব বিচাৰি আছে ইয়াতে যে গাইডেন্স যদি আপোনালোকৰ কোনোবা বয়সস্থ লোকে বা আপোনালোকৰ গুৰুজনে আপোনালোকৰ টিচাৰে বা স্পিৰিচুৱেলিটি যদি আপোনালোকৰ কোনোবা গুৰুৱে কিবা আপোনালোকক টিচ কৰি আছে শিকাই আছে তেনেহ'লে আপোনালোকে ফ'ল' কৰক কাৰণ আপোনালোকে ফ'ল' কৰিবই কৈছে আৰু হয় মন্দিৰ যাব লাগে মন্দিৰ যাওক কিন্তু নিজৰ ভিতৰত যিটো আত্মাক জানিব লাগে সেইটো কাৰণে আপোনালোকে ধ্যান প্ৰেক্টিছ কৰক ঠিক আছে আৰু এই ফুল মুনৰ পিছৰ পৰা অপৰচুনিটি বহুত দেখি আছোঁ আপোনালোকৰ লাইফত অপৰচুনিটি আহিব বাট এৱেৰ থাকিব লাগিব ইলিউজন নহয় চ' অভাৰঅল মই এইটো বহুত ধুনীয়া এটা ৰিডিং পাইছোঁ যে ফুল মুনৰ পিছত আপোনালোকৰ কি চেঞ্জ হ'ব আপুনি যদি জাষ্টিছ বিচাৰি আছে জাষ্টিছ হ'ব ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত হওক মানি ৰিলেটেড হওক যিকোনো ৰিলেটেড ঠিক আছে আৰু আপোনালোকে এতিয়ালৈকে যিমান কষ্ট কৰিছে তাৰ ৰিৱাৰ্ড পাব কিন্তু এই ফুল মুনৰ পিছত কিন্তু নিজৰ লাইফৰ ব্লকেজেছবোৰ ৰিলিজ কৰক আৰু ডিচিপ্লিন মেইনটেইন কৰিব কৈ আছে ডিচিপ্লিন মেইনটেইন কৰক ৰাতিপুৱা আপোনালোকে যেতিয়া ধৰক মানে যি ৰিচুৱেল কৰে বা যি পূজা পাঠ কৰে সেইটো কণ্টিনিউ কৰক আৰু মানি ৰিলেটেড বহুত ধুনীয়া মেছেজ আহিছে কুইন অফ পেণ্টিকলছ ইয়াতে কুইন অফ পেণ্টিকলছ কাৰ্ডখনে এইটোৱে আপোনালোকক বুজাই আছে যে আপোনালোকৰ লাইফত মানি আহিছে আৰু মানি আহিব এই ফুল মুনৰ পিছত কিন্তু আপোনালোকক কষ্ট কৰিব দিছে হাৰ্ড ৱৰ্ক কৰিব দিছে ঠিক আছে তো সেইটো হিচাপে ৰিৱাৰ্ড পাব কাৰণ জাষ্টিছ আহিছে এইটো এনেও শনিৰ বছৰ হয় যিহেতু কাৰ্ডো আহিছে ঠিক তেনেকুৱা শনিৰে কাৰ্ড হয় তো যিখিনি কৰিছে তাৰে ফল পাব কিন্তু অকণমান শ্ল' হয় ঠিক আছে দ্য হাৰ্মিট এনাৰ্জি হিচাপে আপোনালোকে বহুত হেল্প কৰে মানুহক কিন্তু সেই হেল্প হিচাপে আপোনালোকে এতিয়ালৈকে ৰিৱাৰ্ড বেক নাই পোৱা ৰাইট হেল্প কৰিছে কিন্তু সেইটো হিচাপত নাই পোৱা কাৰণে বহুতসকলৰ মনটো বহুত এটা ডিপ্ৰেশ্যন ষ্ট্ৰেছ এনেকুৱা হৈ আছে বাট সেইটো ৰিলিজ কৰিব কৈ আছে তেতিয়াহে আপোনালোকে আগবাঢ়িব পাৰিব ঠিক আছে চ' বহুত ধুনীয়া এটা ৰিডিং আহিলে আপোনালোকে এইখিনি ফ'ল' কৰক মই ফুল মুনৰ পিছত আৰু ধুনীয়া এটা ৰিডিং আনিম যে কি চেঞ্জ হৈছে আপোনালোকৰ লাইফত কি চেঞ্জ কৰিব লাগিব চাওক টেৰট কাৰ্ড ৰিডিংটোৱে হৈছে এটা আমি যিটো পাথত গৈ আছোঁ যিটো আমি ৰাস্তাত গৈ আছোঁ যাতে আমি সেই ৰাস্তাটো
যিটো বস্তু বিচাৰি আছোঁ সেইটো যাতে পোৱাত যিবোৰ হাৰ্ডেলছ আহে ব্লকেজেছ আহে সেইবোৰ যাতে আমি ৰিমুভ কৰি আগুৱাই যাব পাৰোঁ এনেকুৱা নহয় যে আমি কিবা এটা বস্তু বিচাৰি আছোঁ সেইটো পাম নে নাপাম কিয় নাপাব আপুনিতো জানিব লাগিব যে সেই বস্তুটো পাবলৈ হ'লে ব্লকেজেছ ক'ত আছে বাধা ক'ত আহিছে সেই বাধাটোতো আমি নোহোৱা কৰিব লাগিব তেতিয়াহে আগবাঢ়ি যাব পাৰিম ৰাইট তো কাৰ্ডৰ সেইটোৱে এনাৰ্জি হয় যে যিখিনি বস্তু আপোনালোকক পাব বুলি কৈ আছে যিখিনি বস্তু হ'ব বুলি কৈ আছে কিয় নহ'ব সেইখিনি হ'ব কিন্তু যিখিনি বস্তু ফ'ল' কৰিব কৈছে সেইখিনিও কৰিব লাগিব ঠিক আছে বহুত ধুনীয়া এটা ছান কাৰ্ড আহিছে এইখন কাৰ্ড অহাৰ পিছত আৰু বেলেগ কাৰ্ড ৰিডিং কৰিব লগা মানে প্ৰয়োজন বোধ নকৰোঁ ঠিক আছে আৰু বহুত টেৰট কাৰ্ড ৰিডাৰৰ ভিতৰত দ্য ছান কাৰ্ডখন স্পেচিয়েল কাৰ্ড বুজে চ' দ্য ছান আহিছে আৰু কি হেপিনেছ আহি আছে আপোনালোকৰ লাইফত ব্ৰাইটনেছ আহি আছে একচেপ্ট কৰক কাৰণ আমি যেতিয়ালৈকে একচেপ্ট নকৰোঁ কেনেকৈ আহিব আমাৰ লাইফত একচেপ্ট কৰক আগুৱাই যাওক তো মই ভিডিঅ'টোতে এইখিনিতে ফিনিছ কৰিছোঁ আৰু মই জলদি আপোনালোকৰ ওচৰত ভিডিঅ' বনাম ঠিক আছে থেংক ইউ ছ' মাছ